মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনি এই পাঠটোৰ চমু উত্তৰসমূহ আমি লাষ্ট ক্লাছত আলোচনা কৰিলোঁ। আজি আমি ইয়াৰ ডাঙৰ প্ৰশ্নসমূহৰ ভিতৰত 4টামান আলোচনা কৰোঁ। তোমালোকে লিখি ল'বা, মই বুজাই দিম। পাঠটোতো তোমালোকে ভালকৈ পঢ়ি কিনে আৰু মই অকণমান বুজাই দিয়াত তোমালোকে বুজিয়ে পাইছা। একেবাৰে সহজ পাঠ আৰু বহুতেই ভাল লগা এটা আকৰ্ষণীয়মূলক পাঠ। ভিডিঅ'টো তোমালোকে কোনোবাই চাইছানে? মই যে ইণ্টাৰনেটৰ পৰা পিপলান্ত্ৰী গাঁওখন পঠাই দিছিলোঁ বা তোমালোকে নিজেই ইউটিউবত চাৰ্চ কৰি চাইছানে? যদি চাইছা সঁচাকৈ গম পাইছা যে এখন বহুতেই ধুনীয়া সেউজীয়া এখন গাঁও। আজি আমি 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নকেইটা আলোচনা কৰিম। 2 নম্বৰ দিয়া আছে, পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? মানে ইয়াৰে প্ৰশ্নৰ উত্তৰটো হৈছে যে ইয়াৰ পৰা তোমালোকে নিজে লিখিবা। মই একদম সম্পূৰ্ণকৈ উত্তৰখিনি লিখি দিয়া নাই, একেবাৰে সহজ প্ৰশ্ন, নিজে লিখিব পাৰিবা কাৰণে আচলতে মই নিজে লিখি দিয়া নাই, খালি উলিয়াই দিছোঁ তোমালোকক। যে প্ৰাকৃতিক সম্পদত অতিশয় চহকী হোৱা স্বত্তেও গাঁওখনৰ মানুহে জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিছিল, কাৰণ মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা বৃহৎ পিপলান্ত্ৰী গাঁওখন ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বলৰ পথৰৰ খনি আৰম্ভ কৰে আৰু এই বৃহৎ খনিবোৰৰ ফলত প্ৰকৃতি ধ্বংস হোৱাৰ লগে লগে প্ৰাকৃতিক সম্পদো ব্যৱসায়ীৰ হাতলৈ যায়। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰৰ দিনে নিশাই কাম চলাৰ ফলত পিপলান্ত্ৰী গাঁৱৰ পৰিৱেশ প্ৰদূষিত হৈছিল। মানুহে অকণমান বিশুদ্ধ বতাহৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছিল। আৰু এইটোৱে হৈছে ইয়াৰে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। নেক্সট আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন, শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্ত্ৰী গাঁওখনৰ পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। এইটো তোমালোকে গমেই পাইছা যে আচলতে শ্যাম সুন্দৰ পালিৱাল কোন আছিল, যে সেই পিপলান্ত্ৰী গাঁওখনক আকৌ নতুনকৈ সজীৱ কৰি তোলা আৰু অক্লান্ত পৰিশ্ৰম কৰি নিজে নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত যোনে আগবাঢ়ি গৈছিল তেওঁৱেই আছিল আচলতে শ্যাম সুন্দৰ পালিৱাল। গাঁওখনক পুনৰ জীয়াই তোলাৰ আঁৰত আছে এজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম, তেওঁৰ নাম হৈছে শ্যাম সুন্দৰ পালিৱাল, হয়নে? আৰু তেওঁৰ বিষয়ে বা তেওঁ কেনেকৈ সেই গাঁওখনত কেনেকুৱাকৈ কষ্ট কৰিছিল, তেওঁ আকৌ ঘূৰি আহিছিল, তেওঁ ৰাজস্থানলৈ গুচি গৈছিল, তাৰ পৰা আকৌ ঘূৰি আহিছিল, ঘূৰি আহি কেনেকুৱাকৈ নিজৰ মানে ঠাইখনৰ কাৰণে ভাল কৰিছিলে, সেইখিনি তেওঁ কষ্ট কৰিছিলে। ইয়াৰ পৰা তোমালোকে এইখিনি ইয়াৰ পৰা উলিয়াই ল'বা। নেক্সট আছে কিৰণ নিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? এইটো হৈছে যে কিৰণ নিধি যোজনা কি? কিৰণ নিধি যোজনা হৈছে এইটো যে শ্যাম সুন্দৰ পালিৱালে নিজৰ জীয়েকৰ মৃত্যুৰ পিছত ছোৱালীসকলৰ কাৰণে বা গাঁওখনক মানে সহায় কৰাৰ কাৰণে এটা যোজনা আৰম্ভ কৰিছিলে। সেইটো হৈছে কিৰণ নিধি যোজনা প্ৰতিজনী মানে কাৰণত। আৰু এই নিধি যোজনাৰ আঁৰত 4টা দায়িত্ব পালন ৰাখিছিলে। সেই দায়িত্বকেইটা হৈছে গোটেই গাঁওখনেই ৰাখিব লাগিছিলে, সেই দায়িত্ব পালন কৰিব লাগিছিলে। সেইকেইটা হৈছে যে কন্যা সন্তানক ল'ৰা সন্তানৰ দৰেই ভালকৈ ডাঙৰ দীঘল কৰা, পানী সংৰক্ষণ কৰা, গছ গছনিৰ প্ৰতি প্ৰতিপালন কৰা আৰু খেতি বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা। এই 4টা দায়িত্ব পালন কৰিব লাগিব, প্ৰতিজন গাঁৱৰ মানুহে পালন কৰিব লাগিব। 5 নম্বৰ প্ৰশ্ন আছে যে কন্যা সন্তানৰ সুৰক্ষাৰ বাবে শ্যাম সুন্দৰ পালিৱালে কেনেধৰণৰ আঁচনি লৈছে? সেইটো হৈছে কন্যা সন্তানৰ কাৰণে, যাতে কন্যা সন্তান গাঁৱৰ মানুহে যাতে কন্যা ভ্ৰূণ হত্যা নকৰে তাৰ কাৰণে তেওঁ এইটো লাগু কৰিছিলে, যে গাঁৱৰ কোনো লোকে যাতে কন্যা ভ্ৰূণ হত্যা কৰিব নোৱাৰিব, তাৰ কাৰণে লাগু কৰিছিলে। এইটো হৈছে 1 নম্বৰ পইণ্ট। দ্বিতীয়তে হৈছে ছোৱালীজনীক যেনেদৰে আলফুলে তুলি তালি ডাঙৰ কৰা হ'ব, সেই একেই মৰম চেনেহ আৰু যত্নৰে প্ৰতিগৰাকী ছোৱালী জন্ম হোৱাৰ পিছত 111ডাল গছপুলি ৰুব লাগিব আৰু সেই গছপুলিকো প্ৰতিপালন কৰিব লাগিব। তৃতীয়তে কোনো ছোৱালীকে শিক্ষাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। চতুৰ্থতে কোনো পৰিস্থিতিতেই ছোৱালীৰ বাল্যবিবাহ সম্পন্ন কৰিব নোৱাৰিব। আৰু পঞ্চমতে ছোৱালীৰ নামত বেংকত থোৱা 31,000 টকা পঢ়া বা বিয়াৰ কামতহে খৰচ কৰিব পাৰিব। আৰু এটা আছিল শেষত 6 নম্বৰ, সেইটো হৈছে ছোৱালীৰ জন্মৰ সময়ত ৰোৱা গছপুলিৰ
গাঁৱৰ সম্পত্তি হ'ব আৰু এখন ষ্টাম্প পেপাৰত নিয়মৰ চুক্তিত স্বাক্ষৰ কৰি প্ৰতিশ্ৰুতি দিবলগীয়া হ'ব গাঁৱৰ ৰাইজে। আচলতে তেওঁলোকে এটা নিয়ম বান্ধিছিলে যে গাঁৱৰ মানুহে বা যিকোনো সন্তান জন্ম হোৱাৰ পিছত ছোৱালীয়ে হওক ল'ৰা হওক সন্তান জন্ম হোৱাৰ পিছত 21,000 টকা দিব আৰু তেওঁলোকৰ ঘৰখনৰ মানুহে 10,000 টকা দিবই লাগিব আৰু এইখিনি তেওঁলোকে ফিক্সড ডিপজিট 31,000 টকা কৰিছিলে। বিশেষকৈ ছোৱালীসকলৰ নামত 31,000 টকা ফিক্সড ডিপজিট কৰা হৈছিলে আৰু সেইখিনি যাতে দেউতাক মাকে কেতিয়াও উলিয়াব নোৱাৰে, সেইখিনি নিয়ম বান্ধি দিয়া হৈছিলে যে ছোৱালীজনী হয় পঢ়াৰ কাৰণে খৰচ কৰিব আৰু নতুবা যেতিয়া তাই উপযুক্ত বয়সত বিয়া হ'ব তেতিয়াহে এইখিনি খৰচ কৰিব পাৰিব। এই 4টা প্ৰশ্নৰ উত্তৰ উলিয়াই দিলোঁ, আজি তোমালোকে লিখিবা আৰু সৰু প্ৰশ্নসমূহ লিখিছেনে নাই মোক ক'বা। প্ৰশ্নসমূহ মুখস্থ কৰিবা, এদিন তোমালোকক হয়তো মুখস্থ ল'বও পাৰোঁ। ভালকৈ পঢ়ি থাকিবা। নমস্কাৰ।